ঘটনা মাধুৰ্য আৰু মৃদুমুদ্ৰাৰ ঘটনা সমগ্ৰ অসম কঁপি যোৱা ঘটনা। এই ঘটনাটোত এজন জেহাদীক মানে এনকাউণ্টাৰ কৰি কিনে আইনে মানে বাকী কেইজন জেহাদীক বচাব বুলি আমাৰ এটা মানে ধাৰণা হৈছে। এই ঘটনাটো যিটো মাৰ্ডাৰ, দুজন মানুহক এজন মানুহে মাৰ্ডাৰ কৰিব নোৱাৰে। চাকুৰি যেনেকৈ হানি কুচি মাৰিছে, এইটো ঘটনাত অকল ৰজ আলী নহয়, ৰজ আলীৰ লগত আৰু কিছুমান জেহাদী জড়িত হৈ আছে। আমি শুনামতে ৩-৪জন জেহাদী জড়িত আছে, কিন্তু এতিয়ালৈকে আইনৰ আওতালৈ অনা নাই সেই ৩-৪জন জেহাদীক। কিহৰ কাৰণে প্ৰশাসনে তেওঁলোকক আইনৰ আওতালৈ অনা নাই, সেইটো আমাৰ ডাঙৰ চিন্তা হৈ পৰিছে। আৰু দ্বিতীয় কথা, ৰজ আলীৰ পিতৃ মাতৃক আৰক্ষী প্ৰশাসনে এৰেষ্ট কৰিম বুলি কয়, এতিয়ালৈকে এৰেষ্ট কৰা নাই, কিন্তু তেওঁলোকে সংবাদ মাধ্যমত প্ৰেছ মিট দিব পাৰিছে, বাইট দিব পাৰিছে। কেনেকৈ আইন ইয়াত জড়িত আছে নেকি এই ঘটনাটোত? সেইবাবে আমি স্থানীয় ৰাইজে দল সংগঠনে এটা সিদ্ধান্ত লৈছো, আমাৰ যি ভণ্টি আৰু ভাইটি মাধুৰ্য আৰু মৃদুমুদ্ৰা আমাৰ মাজৰ পৰা আঁতৰি গ'ল, সেই তেওঁলোকক নাপাওঁ, কিন্তু তেওঁলোকক যোনে হত্যা কৰিছে সেই দোষী শাস্তি পাব লাগিব। আৰু সেই দোষীক শাস্তি দিবলৈ আমি ৰাইজ আৰু সংগঠনে এটা সিদ্ধান্ত গ্ৰহণ কৰিছো, যেতিয়ালৈকে আমি ন্যায় নাপাম তেতিয়ালৈকে আমি মৃদুমুদ্ৰাক সৎকাৰ নকৰো। আইনক জবাবদিহি আমাৰ যি ৰজ আলী, তেওঁক এনকাউণ্টাৰ কৰি বাকী কেইজনক বচাইছে নেকি, ইয়াৰ জবাব আইনে দিব লাগিব। তেওঁৰ ঘৰত বুলডোজাৰ চলাম বুলি কৈছিল, বুলডোজাৰ চলাব লাগিব। লগত হিতেশ আলী নামৰ এজন জিহাদী নাম আহিছিলে, তেওঁক ইতিমধ্যে আমাক জনাইছে যে তেওঁৰ নাম আহিছে, কিন্তু এৰেষ্ট কৰিব পৰা নাই। তেওঁক এৰেষ্ট কৰি কিনে তেওঁক ৰজ আলীৰ দৰে এনকাউণ্টাৰ কৰি শাস্তি দিব লাগিব। মৃদুমুদ্ৰাক ন্যায় অকল ৰজ আলীক হত্যা কৰিলেই নহ'ব, যিমান যে জড়িত আছে এই জিহাদী চক্ৰত গোটেইকেইজনকে এনকাউণ্টাৰ কৰিব লাগিব, আৰু গোটেইকেইজনৰে ঘৰত বুলডোজাৰ চলাব লাগিব। আমাৰ এই এলেকা জিহাদ মুক্ত কৰিব লাগিব, আমাৰ ভাই ভনী সকলোকে সুৰক্ষা দিব লাগিব। এইটো আমাৰ দাবী। আমি সেই ৰাজপথত বহিম, আমাক চৰকাৰক আৰু আমি প্ৰশাসনক জবাবদিহি কৰিম, যেতিয়ালৈকে আমাক চৰকাৰে কথা নিদিব, দোষীক কৰায়ত্ব কৰি উপযুক্ত শাস্তি নিদিব, ঘৰত বুলডোজাৰ নচলাব, তেতিয়ালৈকে আমি সৎকাৰ নকৰো। মৃদুমুদ্ৰা মৃতদেহ লৈ ৰাজপথত বহিম, যেতিয়ালৈকে আমি ন্যায় নাপাওঁ।